বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লো এটি নতুন ভিডিঅ'ৰ সৈতে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে পথাৰৰ মাজৰ পৰা, মানে মাজৰ পৰা নহয় দেই, কাষৰ পৰা। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া। এইখিনি সময়ত পথাৰৰ সেউজীয়া পৰিৱেশটো চাই কিবা এটা ভাল লাগে। চাৰিওফালে গছ গছনি, কাষত এটা পুখুৰী, মানে মনটো সঁচাকৈ কিবা এটা ভালেই লাগি যায়, সঁচাকৈ দেই। মই হৈ আহি থাকোঁতে দেখিলোঁ ৰাস্তাৰ কাষত কচুৰ ফুল ফুলি আছে। লগে লগে ছিঙি আনিলোঁ। গাঁৱৰ মানুহৰ এটাই ভাল, ঘৰত আঞ্জা নহ'লে কচু ঢেকীয়া ছিঙি আনিলোঁ আৰু খালোঁ। লোকেল বস্তু, ফ্ৰেছ বস্তু, উপকাৰীও হয় আৰু সোৱাদযুক্তও হয়। সেইবাবে বেছি দেৰি নকৰি কামত লাগিয়ে গ'লোঁ। কচুখিনি ভালদৰে বাছি ল'ম, ভিতৰত পোক চোকো থাকিব পাৰে। ভালদৰে বাছি ধুই ল'ম। ভিডিঅ'টো চাই থাকিব কিন্তু। কচুখিনি ভালদৰে বাছি ধুই ল'লোঁ। এতিয়া সৰু সৰুকৈ কচুখিনি কাটি ল'ম। সৰু সৰু মিহি মিহিকৈ কাটিলেহে কচুটো সোনকালে অলপ সিজিব। চাই থাকক। কেৰাহীত গৰম তেল দি জলকীয়া অকণমান সৰহকৈ দি ল'লোঁ, যাতে জলকীয়াৰ উৎপাতত কচুৰ গলত ধৰিবই পাহৰি যায়। তাৰ বাবে জলকীয়া অকণমান বেছিকৈ দি ল'ব। এতিয়া কেৰাহীত কচুখিনি দি ল'লোঁ। কচুখিনি ধুনীয়াকৈ ভাজি তাত অকণমান দালি দি ল'ম। দালি নিদিবও পাৰে, সকলোৰে নিজা নিজা কথা, কিন্তু মই অকণমান দালি ল'ম। লগতে দি ল'ম নিমখ হালধি। মছলাও দিব পাৰে, মছলাটো মই অকণমান পিছত দিম। এতিয়া সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া দি ল'লোঁ পানী। পানী কিন্তু এবাৰ দুবাৰ নহয় দেই, 4-5বাৰমান পানী দি ল'লোঁ। শুকাই দিলোঁ আৰু পানী দি দিলোঁ। তেতিয়া ধৰা চান্সটো কমি থাকে আৰু কচুখিনি গলিও যায় আৰু সোৱাদো হয়। তাৰ বাবে পানী বহুতবাৰ দি উতলাই থাকিলোঁ। শেষবাৰৰ কাৰণে পানী অকণমান দি তাত দি ল'ম দুপাত সুমথিৰা টেঙা। লগতে দি লৈছোঁ দুটামান মাছ। মাছটো আছিল কাৰণে মই দি ল'লোঁ, নিদিবও পাৰে, সেইটো নিজা কথা, কিন্তু মাছটো দিলে এটা টেষ্ট আহে। এতিয়া ভালদৰে সেইখিনি লৰাই শুহি যোৱাৰ পাছত এখন প্লেটত উলিয়াই ল'ম। চাওকচোন কি ধুনীয়া এটা কালাৰ আহিছে। বনাবচোন কেতিয়াবা এনেদৰে, খাই কিন্তু মজা লাগে। তো আজিলৈ আহিলোঁ, বাই বাই। Rage on that beat, going crazy.